हेलो ভিউৱাৰ্ছ সকলোকে নমস্কাৰ জনাই পুনৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দুপৰীয়া ভাতৰ থালিখননো কেনেকৈ কি যোগাৰ কৰিছো তাৰে ভিডিঅ' লৈ আহিছো আপোনালোকে শেষলৈকে চাব সকলোবোৰ জানিবই তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ পটল আলু বিলাহীৰ পৰা হোৱা এখন ধুনীয়া তৰকাৰী লগত মোৰ দৰকাৰ হৈছে পিয়াজ আদা ৰচুন যি মই মিক্সাৰ জাৰত দিলাম এটা পেষ্ট বনাই লম বিলাহীও মই আন এটা পেষ্ট বনাই লম আনফালে কেৰাহী গৰম হৈ গৈছে তাতে তেল দিলো ইয়া তেলত মই প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লম মই ডাঙৰ আলু এটাই ব্যৱহাৰ কৰিছো ডাঙৰকৈ কাটি লৈছো মই সম্পূৰ্ণ ফ্ৰাই কৰি লম তে সম্পূৰ্ণ ফ্ৰাই কৰি কাঢ়ি লম তাতে আকৌ দিম পটলখিনিও মানে এনেদৰে ডাঙৰকৈ কাটি ফ্ৰাই কৰি লম পটলখিনি ফ্ৰাই হৈয়ে গৈছে এতিয়া সেই একেখিনি তেলতে মই পিয়াজ আৰু আদা ৰচুন পেষ্টটো দি দিছো পিয়াজ আৰু আদা ৰচুন পেষ্টটো অকমান ৰঙা হৈ যোৱালৈকে মানে এনেদৰে ভাজিয়ে থাকিম তাতে দিছো তেজপাত আৰু দিছো অকমান হালধি গুৰি এতিয়া বিলাহী পেষ্টটো দিয়ে দিছো বিলাহী এই পানীখিনি মানে শেষ হৈ নোযোৱালৈকে ধুনীয়াকৈ ভাজিয়ে লম ধুনীয়াকৈ পানীখিনি নোহোৱা হৈ গৈছে তাতে অকমান দিছো মছলা যিখিনি বেছিক মছলা গৰম মছলা জিৰা ধনিয়া লগতে দিছো ৰেড চিলি পাউডাৰ অকমান যেটো জ্বলাৰ কাৰণে দিছো যদি আপোনালোকে জ্বলা খাই বেয়া পায় স্কিপ কৰি দিব পাৰে या ধুনীয়াকৈ মছলাখিনি হিজাই লৈছো তাতে ফ্ৰাই কৰি ৰাখিছিলো যে পটল আৰু আলু এতিয়া অলপ সময় এনেদৰে ভাজি লম পটল আৰু আলু যাতে মছলাটো ধুনীয়াকৈ হুমাই যায় এতিয়া অলপ সময় এনেদৰে ভাজি তাতে নিজৰ সোৱাদ অনুসৰি নিমখ দি দিছো নিমখ দিও অলপ সময় ভাজিম তাতে আকৌ অকনমান পানী দিছো যাতে অলপ গ্ৰেভি হৈ পটল আৰু আলু ধুনীয়াকৈ মছলাটো মানে হুমাই যায় বেছি সময় নালাগে খুব কম সময়ৰ ভিতৰতে হৈ যায় তাতে হোৱাৰ পিছত অকমান ওপৰৰ পৰা কেঁচা ধনিয়া দি দিছো মানে বেছি ধুনীয়া মানে টেস্টি হয় খাবলৈ ইয়া আজি দুপৰীয়া ভাতৰ থালিখন লগত আছিল দালি আৰু কচু ইয়া পটল বিলাহী আলুৰ তৰকাৰী আনফালে আকৌ ইয়া মাছৰ কণী বেচন দি ফ্ৰাই কৰিছিলো আজি দুপৰীয়া থালিখন এনেদৰে সজালো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল পুনৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছো বাই বাই